11 তাৰিখে আমাৰ গোলাঘাট জিলাৰ মদমুক্ত সম্পাদিকা ঋতুমণি ৰাজখোৱাই ঘৰৰ পৰা এই কোনোবা এজনক ফাৰ্মাচীৰ পৰা দৰৱ আনিব দিছিলে। দৰৱ আনিবলৈ ঘৰৰ পৰা সন্ধ্যা ওলাই আহোঁতে ৰাস্তাত দুজনমান ব্যক্তিয়ে বাইক লৈ তেখেতক খুন্দিয়াই দিব বিচাৰে আৰু তেখেতে সেই সময়তে পথাৰত জাপ মাৰি কোনোমতে প্ৰাণ ৰক্ষা কৰে। আৰু মদমুক্ত অসম দাবী সমিতিৰ তৰফৰ পৰা এই ঘটনাত তীব্ৰ গৰিহণা দিছোঁ। আৰু ঋতুমণি ৰাজখোৱা যিহেতু মদমুক্ত অসমৰ বাবে অবিৰতভাৱে সংগ্ৰাম কৰি আহিছিলে আৰু সেই ব্যক্তিকেইজনে সেই অঞ্চলত এখন মদৰ দোকান খুলিবৰ কাৰণে কুচকাৱাজ চলাই আছিলে আৰু তেখেতে বহুদিনৰ পৰা সেই অঞ্চলত মদৰ দোকান খুলিবলৈ দিয়া নাছিলে আৰু এনে কিছুমান কাৰণতে ঋতুমণি ৰাজখোৱাক যি হত্যাৰ ষড়যন্ত্ৰ যি নিকৃষ্ট ৰাজনীতিত হৈছে তাৰ কাৰণে আমি আঁতৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে তেখেতক ফৰকাটিং থানাত এজাহাৰ দিয়া হৈছে, কেছ ৰেজিষ্টাৰ হৈছে। তাৰ পিছতো ফৰকাটিং থানাৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া তেখেতে এটা পইচা পাতি কিবাকিবি লৈ মেলি তেওঁৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই। আৰু এই ঘটনাটোক আমি এটা উচ্চ পৰ্যায়ৰ যিসকল পুলিচৰ বিষয়া আছে হস্তক্ষেপৰ আমি দাবী জনাইছোঁ। আৰু আমি যিহেতুকে গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আজি পানেশ্বৰ ছাৰৰ প্ৰতি গোলাঘাটবাসী এটা বিশ্বাস আছে আৰু সেই বিশ্বাসক আগত ৰাখি আজি আমাৰ মহিলাসকলে ছাৰক লগ কৰিছে আৰু আমি আশাবাদী যে তেখেতসকলক গ্ৰেপ্তাৰ কৰিব। আৰু যদি গ্ৰেপ্তাৰ নকৰে আৰু মদমুক্ত অসম দাবী সমিতিৰ বিষয়বিয়াৰ ওপৰত যদি এনেধৰণে নিকৃষ্ট মানসিকতাৰে যদি এচাম ব্যক্তি লাগি থাকে কিন্তু তেওঁলোকৰ বিৰুদ্ধে আমি কিন্তু বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। প্ৰয়োজন হ'লে আমাৰ মদমুক্ত অসম দাবী সমিতিৰ মদমুক্ত বাহিনী নিৰঞ্জন নাৰী শক্তিকে আদি কৰি সকলো মহিলা বাহিনীয়ে কিন্তু খং প্ৰকাশ কৰিবলৈ বাধ্য হ'ব। যোৱা 11/3/2020 তাৰিখে আপোনাৰ মই অকণমান অসুস্থ আছিলোঁ। দৰৱ নিবৰ কাৰণে এজন মানুহক দৰৱ আনিবলৈ দিছিলোঁ। সেই দৰৱ আনিবৰ কাৰণে তিনিআলিত চমুৱাগাঁও তিনিআলিত ৰৈ থকা অৱস্থাত ৱাটিং খালৰ পৰা অহা চলাই অহা বাইকত মণ্টু বৰা আৰু আপোনাৰ নবীন বৰাই আহি মোক খুন্দা মাৰি প্ৰাণে মৰাৰ চেষ্টা কৰে। তেওঁলোকে যেতিয়া খুব স্পীডত আহি মোক খুন্দা মাৰিবলৈ চেষ্টা কৰিছে সেই সময়তে মই দৌৰ মাৰি মই একেবাৰে শেষৰ সময়তে গম পাইছোঁ যে তেওঁলোকে মোক মাৰিবলৈ আহিছে আৰু অশ্লীল মাত মাতি যে মাৰিয়ে দিম কি কৰিব এনেকৈ বুলি কৈ পেলাই মোক মাৰি দিবলৈ পিছত মই পথাৰলৈ জাপ মাৰিলোঁ। পথাৰলৈ জাপ মাৰি পুনৰ মই উঠিবলৈ চেষ্টা কৰি তেওঁলোকে কিন্তু দ্বিতীয়বাৰৰ কাৰণে মোক খুন্দা মাৰিবলৈ চেষ্টা কৰে আৰু মই দৌৰি নিজৰ প্ৰাণ বচাই সাৰোঁ। তাৰপিছতে মই প্ৰশাসন বিভাগলৈ ফোন কৰিছোঁ, ফৰকাটিং আৰক্ষী চকীলৈ ফোন কৰি IC ছাৰক জনাইছোঁ। মই সম্পূৰ্ণ ঘটনাটো জনালোঁ। তেওঁ ক'লে যে এখন এজাহাৰ আপুনি দিয়ক। আৰু তাৰপিছত মই সেইদিনা ৰাতিয়ে 10:30মান বজাত গৈ মই এখন এজাহাৰ দাখিল কৰোঁ আৰু তেওঁলোকক কিন্তু পিছদিনা প্ৰশাসন বিভাগৰ মানুহ আহি মাতি নিলে। মাতি নিয়াৰ পিছতো তেওঁলোকক পুনৰ এৰি দিলে। কি কাৰণে এৰি দিলে বা কি ছেকশ্যন লগালে তেতিয়ালৈকে গম পোৱা নাছিলোঁ। কিন্তু এতিয়া মই পুনৰ পানেশ্বৰ ছাৰক এডিশ্যনেল SP ছাৰক লগ কৰি তেওঁক সম্পূৰ্ণ তথ্য দিলোঁ যে এনেকুৱা এটা ঘটনা হ'ল কিন্তু এতিয়ালৈকে সম্পূৰ্ণ তদন্ত হোৱা নাই বুলি ভাবিছোঁ। তেতিয়া ছাৰে ক'লে যে আমি ইয়াৰ সম্পূৰ্ণ তদন্ত ল'ম আৰু দোষীক যদি তেওঁ সঁচাকৈ এইখিনি দুখ কৰিছে তেওঁক শাস্তি দিয়াটো খুবেই জৰুৰী। যিহেতু এগৰাকী মহিলাক তেওঁলোকে এনেকুৱা অত্যাচাৰ কৰিছে। কিহৰ কাৰণে আচলতে এইটো কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই। তেওঁলোকৰ লগত আগতে কোনো শত্ৰুতা আছে বুলি মই ভবা নাই কি কাৰণে কৰিলে। কিন্তু তেওঁলোকে এখন ৱাইন শ্বপৰ কাৰণে আচলতে পাৰ্মিশ্যন বা ঘৰে ঘৰে পাৰ্মিশ্যন লোৱাৰ এটা ব্যৱস্থা কৰি আছিলে বা NOC বিচাৰি ফুৰিছিলে। সেই দিয়াত বাধা দিয়াৰ কাৰণেই কিজানি তেওঁলোকে এই ঘটনা কৰিলে বুলি মই সন্দেহ কৰিছোঁ।